নমস্কাৰ মই শেৱালি খুবা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সুৰক্ষিত হৈ আছে কৰোনা মহামাৰী আমাৰ গৈছে যদিও এতিয়াও সম্পূৰ্ণকৈ যোৱা নাই হেতুটো আমি সকলোৱে জানোই যেহেতু থাৰ্ড ৱেভটো এতিয়াও আহিব বুলি আমাৰ মনত এতিয়াও ভয়টো আছে আৰু আমি এটা কথা জানো যে আমাৰ সুৰক্ষা আমাৰ হাততে আছে সেই গতিকে যেতিয়া আপুনি বাহিৰতে ওলাই যায় তেতিয়া মাস্কখন সদায় পৰিধান কৰি যাব আৰু সঘনাই স্যানিটাইজাৰ ব্যৱহাৰ কৰি থাকিব তেন্তে হলে এতিয়া আহিছো আজি ৰেচিপিটোৰ ফালে আজি মই লৈ আহিছো ঔটেঙাৰ সৈতে মাছৰ আঞ্জাখন এই আঞ্জাখনত মই ঔটেঙাৰ লগত আৰু এটা ইনগ্ৰেডিয়েন্ট ব্যৱহাৰ কৰিছো সেইটো যেতিয়া আপোনালোকে ভিডিঅটো চাব তেতিয়াটো আপোনালোকে গম পাবই আৰু মই আজি এই ভিডিঅটো শেয়াৰ কৰিবলৈ ওলাইছো মাছ ভজাৰ ট্ৰিক্স আৰু ঔটেঙাৰ বেনিফিটস তেন্তে হলে ভিডিঅটো শেষলৈকে চাব বুলি আশা কৰিলো আৰু যদিহে ভাল পায় তেন্তে হলে ভিডিঅটো লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে হলে দেৰি নকৰো আজি বনোৱাৰ পদ্ধতিৰ ফালে যাওঁ সো লেটস গেট ইয়াৰ বাবে আমাক লাগিব মাছ মই মাছ কি পিস নিমখ হালধি সানি লৈছো সেই কাৰণে আমি যেতিয়া তৰকাৰী নিমখটো দিও তেতিয়া প্ৰথমে অকণমান কমাই দিব লাগে যেহেতু মাছত নিমখ থাকেই তাৰ পাছত আমাক লাগিব এই ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্ট ঔটেঙা মই এটা ঔটেঙা কাটি লৈছো আৰু লগতে লাগিব এটা সৰু আলু সেই সৰু আলুটো মই সৰুকৈ কাটি লৈছো এতিয়া আহিছো মছলাখিনিৰ ফালে আমাৰ ইয়াত বহুত কম মছলাৰ দৰকাৰ হয় বহুত কম মছলাৰে এই ৰেচিপিটো বনোৱা হয় মছলাৰ ভিতৰত আমাক লাগিব এটা সৰু পিয়াজটো মই সৰুকৈ কাটি লৈছো মিহিমিহিকে তাৰ পাছত লাগিব কিটামান জলকীয়া মই ইয়াতে দুটা শুকান জলকীয়া আৰু তিনটা কেঁচা জলকীয়া লৈছো আৰু লাগিব এচামুচমান আদা নহৰু পেষ্ট আৰু ডাঙৰ চামুচেৰে 2 চামুচ পিঠাগুড়িটো কেঁচা পিঠাগুড়ি হলে ভাল হয় আৰু যদিহে আপোনালোকৰ তাত এভেইলেবল নাথাকে তেন্তে হলে কেইটামান চাউল দিয়ে এনি খুন্দি ললেও আপোনালোকৰ হেতু পিঠাগুড়ি তৈয়াৰ হৈ যাব তেনেদৰেও ব্যৱহাৰ কৰিব পাৰে এতিয়া আমি ঔটেঙা আৰু আলুখিনি এটা কুকাৰত উঠাই লৈছো এইখিনি এটা চিটি মাৰি সিজিবলৈ আমি থৈ দিব লাগিব এয়া মই কুকাৰটো উঠাই দিলো আৰু আনফালে ইটো চুলাত মই কেৰাহী বহাই দি গৰম কেৰাহীত তেলখিনি দি দিছো এতিয়া তেলখিনি গৰম হলত মই ইয়াতে এড কৰিম অকণমান নিমখ মনত ৰাখিব যিসকল বিগিনাৰ্ছ তেওঁলোকৰ কাৰণে এইটো টিপছ বুলি ভাবক যে যেতিয়া মাছ ভাজিব মাছখিনি তলত নালাগিবৰ বাবে প্ৰথমতে অকণমান নিমখ দি ল'ব নিমখখন দি অকণমান হেতাৰে এনেদৰে লৰাই ল'ব তেতিয়া মাছটো তলত লাগি নধৰে এতিয়া মই কেৰাহীত মাছ দি দিছো এতিয়া মাছখিনি মই লাহে লাহে ভাজি থাকিম এতিয়া চাব মই যেতিয়া মাছটো লুটিয়াই দিম অকণো নালাগাকৈ লাহেকৈ মই লুটিয়াই দিলেই হ'ব দেখিছেনে বাৰু অকণো মাছটো তলত নালাগাকৈ ধুনীয়াকৈ লুটিয়াই দিব পাৰিছো খালি মনত ৰাখিব যেতিয়া তৰকাৰীত নিমখ দিব তেতিয়া নিমখটো অলপ কমাই দিব যেহেতু আমাৰ মাছত নিমখ আছে আমি তেলতো নিমখ দিছো গতিকে তৰকাৰীটো দিওঁতে অকণমান কমাই দিব যাতে তৰকাৰীটো যেতিয়া টেষ্ট কৰি চাব যে নিমখটো যদি কম হয় তেতিয়া যদি অকণমান বেছি দিব পাৰে কিন্তু বেছি হৈ যাতে নাযায় কাৰণ বেছি হ'লে পিছত কমাবলৈতো অসুবিধা হ'ব আৰু এক্সট্ৰাকে যদি আকৌ আপুনি পানী এড কৰে তেন্তে হলে তৰকাৰীৰ সোৱাদটো একেবাৰে হেৰেঙা হৈ পৰিব এয়া মোৰ মাছ ভাজি আছো মাছখিনি মই ৰঙা কৰি ভাজো ইফালে মোৰ কুকাৰে চিটি দি দিলে মই এতিয়া ঔটেঙাখিনি আৰু আলুখিনি বইল আলু উলাই লৈছো এতিয়া এই ঔটেঙাখিনি মই এটা খুন্দনাত উলিয়াই লৈ অকণমান থেতালি ল'ম আপোনালোকৰ তাত যদিহে খুন্দনা নাই তেন্তে হলে হেতাৰেও হেচুকি তেনেকেও থেতালি ল'ব পাৰিব নহলে হাতেৰেও মোহাৰি ল'ব পাৰিব মোৰ তাত আছিল কাৰণে মই খুন্দনাতে খুন্দি লৈছো এয়া চাওক মই এতিয়া খুন্দনাৰ পৰা উলিয়াই থৈ লৈছো আৰু এক্সট্ৰাকে থৈছো বইল আলুখিনি ইফালে মোৰ মাছখিনিও ফ্ৰাই কৰা প্ৰায় হৈ গৈছেগে চাওক মই মাছখিনি অকণমান ৰঙচুৱাকৈ ভাজো অকণমান ডিপ ফ্ৰাই কৰিলে মই খাই ভাল পাওঁ মই আগৰ ভিডিঅ'বিলাকতো কৈছে আপোনালোকে যেনেদৰে ভাল পায় তেনেদৰে ভাজিব কিন্তু অকণমান ডিপ ফ্ৰাই কৰিলে কি হয় তেতিয়া তৰকাৰী দিলেও মাছটো ভাঙি যোৱাৰ চান্সেছ কম থাকে আৰু খায়ো বেছি সোৱাদ লাগে এতিয়া সেই একেটা কেৰাহীতে মই মোৰ তৰকাৰীখিনি বনাম তো তৰকাৰীখিনিৰ কাৰণে মই প্ৰথমতে তেলত দিছো কেঁচা জলকীয়া শুকান জলকীয়া কেইটা
শুকান জলকীয়াকেইটা অকণমান ভাঙি পেলাই দি দিছোঁ। তাৰপিছত দিছোঁ পিঁয়াজখিনি। এতিয়া অকণমান 2 মিনিটমান মই গোটেইখিনি বস্তু অকণমান লৰাই লৈছোঁ। দুই মিনিটমান লৰাই যেতিয়া অকণমান কেঁচা গোন্ধটো যোৱা নিচিনা হয়, তাৰপিছত মই ইয়াতে এড কৰিছোঁ এই কেঁচা জলকীয়াকেইটা। জলকীয়া আপোনালোকে নিজৰ সোৱাদ অনুসাৰে দিব। আপোনালোকে যদি জ্বলা কম খায় কমকৈ দিলেও হ'ব, কিন্তু যিহেতু এইটো টেঙা জোল হ'ব, গতিকে অকণমান জ্বলা টেঙা হ'লে খাই সোৱাদটো বেছি ভাল লাগে। সেই গতিকে মই এনেদৰে দিছোঁ। তাৰপিছত দিছোঁ মই আদা নহৰু পেষ্টখিনি। আদা নহৰু পেষ্টখিনি এতিয়া মই কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈছোঁ। দুই মিনিটমান ভাজাৰ পিছত এতিয়া মই ইয়াতে এড কৰিছোঁ বইল কৰি থোৱা আলুখিনি। বইল কৰি থোৱা আলুখিনি মই হেতাৰে জাষ্ট এবাৰ লৰাই লৈছোঁ। হেতাৰে লৰাই লোৱাৰ পাছত মই ইয়াতে এড কৰিছোঁ নিমখ। নিমখ মই এতিয়া বৰ্তমান আধা চামুচে দিছোঁ, যিহেতু আমাৰ তেলতো নিমখ আছে। আৰু মই এড কৰিছোঁ আধা চামুচতকৈ অকণমান বেছি হালধি। হালধিটো আপোনালোকে নিজৰ জোখেৰে দিব, বহুত বেছিও দি নিদিব, যিহেতু আমি মাছ ভাজোঁতে তেল দিছোঁ, হালধি দিছোঁৱেই, নহ'লে বেছি হালধি হৈ গ'লেও আকৌ বেয়া লাগিব। এতিয়া মই গোটেই বস্তুখিনি ভাজি লৈ অকণমান ঢাকোনখন লগাই দিছোঁ। 2 মিনিটমান দি ঢাকোনখন এতিয়া মই আঁতৰাই দিছোঁ। ঢাকোনখন আঁতৰাই অকণমান লৰাই লৈছোঁ। লৰাই লৈ মই ইয়াতে এড কৰিছোঁ থেতালি থোৱা ঔটেঙাখিনি। ঔটেঙাখিনিৰ সৈতে এতিয়া মই অকণমান ভাজি ল'ম। দেখিছেনে, মই অকণমান সময় 5 মিনিটমান ভাজি ল'লোঁ। ভাজি লৈ মই এতিয়া ঢাকোনখন লগাই দিলোঁ। ঢাকোনখন দি 2 মিনিটমান থৈ লোৱাৰ পাছত আকৌ মই ঢাকোনখন আঁতৰাই দিলোঁ। ঢাকোনখন আঁতৰাই মই এতিয়া আকৌ 5 মিনিটমান ভাজি ল'ম। ঔটেঙা দিয়াৰ পিছত আমি বহুত সময় ভাজি থকা দৰকাৰেই নাই। খালি ঔটেঙাত যিটো পানী থাকে সেই পানীটো আঁতৰাই যেতিয়া শুকান হৈ কাষেদি এই তেল বিৰিঙিবলৈ ল'ব, আপুনি ইয়াত ভিডিঅ'টোত ধৰিব পাৰিছেই চাগে, কাষেদি অলপ অলপ তেল বিৰিঙিছে। যেতিয়া এনেদৰে তেল বিৰিঙিব তেতিয়া মই ইয়াতে এড কৰিম গৰম পানী। মই তৰকাৰীত সদায় গৰম পানী ব্যৱহাৰ কৰোঁ, ঠাণ্ডা পানী নিদিব। ঠাণ্ডা পানী দিলে তৰকাৰীৰ সোৱাদটো অলপ সেৰেঙা নিচিনা হৈ যায়। আৰু লগতে মই এই ঔটেঙা আৰু আলু সিজাই থোৱা যিকণ পানী আছিলে সেই পানীখিনিও মই ইয়াতে দি দিছোঁ। যিহেতু সেইখিনি সিজাই দিওঁতে তাতো অকণ টেঙা এটা থাকিয়ে যায়, টেঙা ভাৱ এটা, তেতিয়া তৰকাৰীখন আৰু অলপ টেঙা হ'ব। সেইকাৰণে মই সেইখিনি পানীও ইয়াতে দি দিছোঁ। এতিয়া গৰম পানী যিহেতু দিছোঁ, গতিকে উতলনটো সোনকালে আহিছে। উতলনটো ভালদৰে আহিলত মই ইয়াতে মোৰ ভাজি থোৱা মাছখিনি এড কৰি দিছোঁ। এপিচ এপিচকৈ এনেদৰে কাষৰ পৰা লাহে লাহে দি দিছোঁ। এয়া চাওক, এতিয়া আমাৰ তৰকাৰী ধুনীয়াকৈ উতলন আহি আছে। তৰকাৰী ধুনীয়াকৈ উতলি আছে। মাজে মাজে এনেদৰে অকণ অকণ লৰাই দিছোঁ, যাতে তৰকাৰী কেৰাহীখনৰ কাষত যিটো তেল লাগি যায়, সেই তেলটো অকণমান এনেকৈ লৰাই লৰাই মাজলৈ দি দিলে তেলটো তৰকাৰীখিনিৰ মাজত সোমাই যায় আৰু তেতিয়া তৰকাৰী সোৱাদটো আৰু ভাল হয়। নহ'লে এনেকৈ যদি আপুনি লৰাই লৰাই নিদিয়ে তেন্তে হ'লে শেষত কি হয়, কি তেলৰ এটা একদম পূৰা ৰাউণ্ডকৈ গোটেই কেৰাহীখনত লাগি ধৰে। তো তেলখিনি এনেকৈ মাজলৈ দি দিলে গোটেই তৰকাৰীটো ধুনীয়াকৈ সোমাই যায়, তেতিয়া সোৱাদটো ভাল হয়। এতিয়া মই অকণমান এই যিখিনি তৰকাৰীত আলু দিছিলোঁ তাৰে 2 পিচমান ভাঙিবলৈ চেষ্টা কৰিছোঁ, যিহেতু আলু একেবাৰে কমাই দিছোঁ। চাওকচোন, মই আলু তৰকাৰীত বিচাৰিয়ে পোৱা নাই। যি 2 এপিচ পালোঁ
অকণমান তেনেদৰে ভাঙি ভাঙি দিলোঁ আৰু ভাঙি নিদিলেও এনেদৰে একো কথা নাই মই মানে অকণমান উৎপাতত আছিলোঁ সেইকাৰণে অকণ বোলো ভাঙি দিওঁ সোনকালে হ'ব তৰকাৰীটো এনেও তৰকাৰীত চিকেন আলু দিছোঁ বইল আলু দিছোঁ ভাজিও দিছোঁ গতিকে এনেও ভাঙিয়ে যাব মই অকণ সোনকালে হওক বুলি এনেকৈ বিচাৰি বিচাৰি ভাঙি দিব চেষ্টা কৰিছিলোঁ কিন্তু চাওকচোন মই আলু বিচাৰিয়ে পোৱা নাই মই যে সেই পিঠাগুড়িখিনি থৈ দিছিলোঁ সেইখিনিৰে কি কৰোঁ এতিয়া আহিছোঁ পিঠাগুড়িখিনি ফালে পিঠাগুড়ি মই ডাঙৰ চামুচেৰে 2 চামুচ লৈছোঁ ইয়াতে অকণমান ঠাণ্ডা পানী মিলাই লৈছোঁ ঠাণ্ডা পানী মিলাই বাতিটো দেখাতে বহুত ডাঙৰ যেন লাগিছে দেই ইমান ডাঙৰ বাতি নহয় কিন্তু একদম সৰু বাতি এটা ডাঙৰ চামুচেৰে 2 চামুচ লৈছোঁ আৰু অকণমান পানী মিলাই এনেদৰে ভালদৰে ঘুটি লৈছোঁ যাতে অকণো গোটা হৈ নাথাকক এনেদৰে ধুনীয়াকৈ ঘুটি লৈছোঁ দেখিছে অকণো লাম্পছ নাই অকণো গোটা হৈ থকা নাই গোটেইখিনি ভালদৰে ডিজলভ হৈ গৈছে এতিয়া এইখিনি তৰকাৰীখিনি আমাৰ ধৰক নমাবলৈ আৰু 5 মিনিটমান আছে তেনেকুৱা সময়ত এইখিনি তৰকাৰীত ঢালি দিব এইখিনি ঢালাৰ পিছত 5-8 মিনিটতকৈ কিন্তু বেছি সময় তৰকাৰীখিনি উতলাই নাথাকিব বহুত বেছি সময় উতলাই থাকিলে তৰকাৰীটো এটা বিজলুৱা ভাৱৰ নিচিনা হৈ যায় তেতিয়া কিন্তু তৰকাৰী সোৱাদটো একদম বেয়া হৈ যায় সেইটো একদম বিৰাট খিয়াল ৰাখিব কিন্তু পিঠাগুড়ি দিলে সেইটোৱে কথা যে 5-7 মিনিটমান আপুনি উতলোৱাৰ পিছত তৰকাৰীখিনি কিন্তু নমাই দিব এয়া আমাৰ উতলি আছে আৰু পিঠাগুড়িখিনি দিয়াৰ লগে লগে দেখিছে ধৰিব পাৰিছে অকণমান ডাঠ হৈ যোৱা নিচিনা হৈছে পিঠাগুড়ি আমাৰ সেইকাৰণেই দিয়া হয় যিহেতু ঔটেঙাই তৰকাৰীখন ডাঠ নকৰে বেছি পনীয়া কৰি দিয়ে এয়া তৰকাৰী আমাৰ অকণমান কালাৰটো সলনি হৈ গৈছে আমাৰ এয়া তৰকাৰী মই গেছৰ ফ্লেম অফ কৰি দিলোঁ আমাৰ তৰকাৰী তৈয়াৰ হৈ গ'ল এতিয়া আপোনালোকে ভাতৰ লগত পৰিৱেশন কৰক চাওক কি লোভনীয় হৈছে খাবলৈ গৰমৰ দিনত ভাতৰ লগত পৰিৱেশন কৰক ঔটেঙাই পেট ঠাণ্ডা কৰাৰ লগতে আমাৰ স্বাস্থ্যৰ কাৰণেও বিৰাট উপকাৰী সেয়েহে আমাৰ মাহঁতে আগতে গৰম দিনত আমাক এনেকুৱা তৰকাৰী খুৱাই ন ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈছোঁ যে মই আজি ইয়াতে মাছ ভজাৰ ট্ৰিক্স আৰু ঔটেঙাৰ বেনিফিটছৰ বিষয়ে আলোচনা কৰিম তো মাছ ভজাৰ ট্ৰিক্সটোতো আপোনালোকে গম পাইছেই তেন্তে হ'লে এতিয়া আহিছোঁ বেনিফিটছৰ ফালে বেনিফিটছৰ ভিতৰত প্ৰথমতেই কওঁ যে ঔটেঙা পাতৰ পৰা শিপালৈকে গোটেই গছজোপাই বহুত ঔষধি গুণযুক্ত ঔটেঙা খালে আমাৰ যে পেটটো ঠাণ্ডা হৈ থাকে সেইটোতো আমি সকলোৱে জানোৱেই সেই গতিকে যিসকল হাই ব্লাড প্ৰেছাৰ থকা পেচেণ্ট আছে তেওঁলোকৰ বাবে ঔটেঙা বিশেষভাৱে সহায় কৰে যিসকল হাই ব্লাড প্ৰেছাৰত আক্ৰান্ত হৈ আছে তেওঁলোকে যদি সঘনাই ঔটেঙা খায় তেন্তে হ'লে শৰীৰটো ঠাণ্ডা হৈ থাকে আৰু সেইকাৰণে প্ৰেছাৰটো নৰ্মেল হৈ থকাত বিশেষভাৱে সহায় কৰে ছেকেণ্ডতে কওঁ ঔটেঙাত ভিটামিন A, B আৰু C প্ৰচুৰ পৰিমাণে পোৱা যায় ভিটামিন A আমাৰ চকুৰ বাবে কিমান ভাল সেইটোতো আমি সকলোৱে জানোৱেই চাগে যিসকলৰ দৃষ্টিশক্তিত অকণমান অসুবিধা পাই আছে দৃষ্টিশক্তি অকণমান দুৰ্বল আছে তেওঁলোকে যদি ঔটেঙা সঘনাই খায় তেন্তে হ'লে সেই অসুবিধাটো দূৰ হোৱাত ই বিশেষভাৱে সহায় কৰিব পাৰে তাৰপিছত কওঁ ভিটামিন B বিষয়ে তো ভিটামিন Bয়ে আমাৰ দেহত শক্তি যোগান ধৰাত বিশেষভাৱে সহায় কৰে তো ঔটেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন B যিহেতু পোৱা যায় গতিকে ঔটেঙা খালে আমাৰ দেহত শক্তি যোগান ধৰাত বিশেষভাৱে সহায় কৰে তাৰপিছত আহিলে ভিটামিন C ফালে তো ভিটামিন Cয়ে আমাৰ স্কিনৰ বাবে কিমান ভাল আমিতো ক'বই নালাগে আমাৰ বিউটি প্ৰডাক্ট যিমান আছে সকলোতে ভিটামিন C ব্যৱহাৰ কৰা হয় গতিকে ভিটামিন Cয়ে আমাৰ স্কিনৰ বাবে বহুত সহায় কৰে সেই গতিকে যদি ঔটেঙা খায় যিসকলৰ বয়সৰ আগতে বয়সৰ চাপ পৰিছে বা স্কিনৰ কিবা বেলেগ প্ৰব্লেম আছে তেন্তে হ'লে ঔটেঙা যদি সঘনাই খায় তেন্তে হ'লে সেই প্ৰব্লেমো দূৰ কৰাত বহুত সহায় কৰিব পাৰে থাৰ্ডতে ঔটেঙা আমাৰ কিডনি প্ৰটেক্টৰ হিচাপেও বহুত ভাল কাম কৰে বহুত ডাঙৰ ডাঙৰ মেডিচিন কোম্পানীবোৰত দেখা যায় যে ঔটেঙা মেডিচিনবিলাকত প্ৰয়োগ কৰা হয় ই আমাৰ কিডনিত ষ্ট'ন হোৱা বা কিবা তেনেকুৱা ধৰণৰ প্ৰব্লেমৰ পৰা সহায় কৰাত বহুত সহায় কৰে তাৰপিছত ফ'ৰ্থত কওঁ ঔটেঙা
আমাৰ হজম শক্তি বঢ়োৱাত বহুত সহায় কৰে কাৰোবাৰ যদি পেটৰ প্ৰব্লেম আছে বা তেনেকুৱা কিবা অসুবিধা পাইছে তেন্তে হ'লে ঔটেঙাৰ জোল খাওক বা ঔটেঙা এনেও কেঁচাই চুবাই খাব পাৰে খাওক তেন্তে হ'লে আপোনাৰ পেটৰ প্ৰব্লেম নাইকিয়া কৰি দিব পাৰিব তাৰপিছত ফিফথতে কওঁ ঔটেঙা আমাৰ খেতিয়কসকলে বীজাণুনাশক হিচাপেও ব্যৱহাৰ কৰে খেতিত যদি শুকান ঔটেঙা মাটি তেনেকৈ দি থোৱা হয় তেন্তে হ'লে পোক পতংগই শস্যবোৰ নাখায় আৰু শস্যখিনি ভাল হয় ঔটেঙাৰ বিষয়টো ক'লৈ এতিয়া কওঁ ঔটেঙাৰ পাতৰ বিষয়ে আমাৰ কাৰোবাৰ যদিহে ডিচেণ্ট্ৰি হৈ আছে বহুতবাৰ অহা যোৱা চলি আছে তেন্তে হ'লে তেওঁলোকে ঔটেঙা গছৰ কুহুমীয়া পাত চুবাই পেলাই খাই দিয়ক তেন্তে হ'লে এই ডিচেণ্ট্ৰি বা পেট চলা এনেকুৱা জাতীয় প্ৰব্লেমৰ পৰা সোনকালে সকাহ পাই যাব তাৰপিছত কওঁ ঔটেঙা শিপাৰ কথা কলেৰা বেমাৰত ঔটেঙা শিপা বহুলভাৱে প্ৰয়োগ কৰা দেখা যায় এতিয়া কওঁ ঔটেঙা বীজৰ বিষয়ে ঔটেঙাৰ বীজটো অতীজৰে পৰা শ্বেম্পু হিচাপে ব্যৱহাৰ কৰা হয় সেইটোতো আমি সকলোৱে জানোৱেই ঔটেঙা বীজৰে যদি মূৰ ধোৱা হয় তেন্তে হ'লে চুলি চফ্ট চিল্কি আৰু শ্বাইনি হোৱাত বহুত সহায় কৰে আৰু যদিহে কাৰোবাৰ ডেণ্ড্ৰাফৰ প্ৰব্লেম আছে তেন্তে হ'লে মূৰত সানি আধা ঘণ্টামান থৈ দিয়ক তাৰপিছত মূৰটো ধুই দিয়ক তেন্তে হ'লে এই ডেণ্ড্ৰাফ যোৱাটো বহুত সহায় কৰে তেন্তে হ'লে গম পালেনে বাৰু ঔটেঙা কিমান ঔষধি গুণযুক্ত বস্তু আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদিহে ভাল পাইছে তেন্তে হ'লে লাইক এটা কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি ওচৰ চুবুৰীয়া সকলোৰে লগত ভিডিঅ'টো এপাক শ্বেয়াৰ কৰি দিব আমাৰ ইউটিউবৰ ফেমিলি মেম্বাৰবোৰ যেতিয়া বাঢ়িব তেতিয়া আমাৰ ভিডিঅ'বোৰ বনায়ো ভাল লাগিব আপোনালোকৰ চায়ো ভাল লাগিব আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ যদিহে আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে হ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো দবাই দিব যাতে মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনছবোৰ আপোনালোকে সোনকালে পাই যায় তেন্তে হ'লে আজিলৈ আহিছোঁ আকৌ এনেকুৱা ভিডিঅ' লৈ অহাৰ আশাৰে নমস্কাৰ